শ্ৰীৰামপুৰত চাওতাল হুল দিৱস পালন গোসাইগাঁও মহকুমাৰ অন্তৰ্গত শ্ৰীৰামপুৰত যোৱাকালি 30 জুন তাৰিখে চাওতাল হুল দিৱস পালন কৰা হয়। উল্লেখ্য যে 1855 চনৰ এই দিনটোত চাওতাল জনগোষ্ঠীৰ বীৰ শ্বহীদ চিডু মুৰ্মু আৰু কানহু মুৰ্মুৱে নিজৰ ভাতৃভগ্নীক লৈ ব্ৰিটিছ উপনিৱেশ শাসনৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিছিল। সেই সময়ৰ পৰাই চাওতাল জনগোষ্ঠীয়ে সেই দিনটোক স্মৰণ কৰি চাওতাল হুল দিৱস পালন কৰি আহিছে। সেইমতে শ্ৰীৰামপুৰত আজি চাও ছাত্ৰ সন্থাৰ উদ্যোগত হুল দিৱস পালন কৰা হয় আৰু উক্ত দিৱসৰ লগত সংগতি ৰাখি বীৰ শ্বহীদ চিডু মুৰ্মু আৰু কানহু মুৰ্মুৰ প্ৰতিমূৰ্তি স্থাপনৰ আধাৰশিলা স্থাপন কৰা হয়। চাওতাল ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ৰিমান চাকু চৰেনে আঁত ধৰা অনুষ্ঠানত বিটিআৰৰ উপমুখ্য কাৰ্যবাহী সদস্য গোবিন্দ বসুমতাৰী উপস্থিত থাকি চিডু কানহু মুৰ্মুৰ প্ৰতিমূৰ্তিত মালা অৰ্পণ কৰাৰ লগতে বীৰ শ্বহীদদ্বয়ৰ প্ৰতিমূৰ্তি স্থাপনৰ আধাৰশিলা স্থাপন কৰে। এই কাৰ্যসূচীত বিটিআৰৰ বন বিভাগৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী, পৰিষদীয় সদস্য সজল কুমাৰ সিং, মনোনীত পৰিষদীয় সদস্য উইলছন হাছদা, প্ৰাক্তন পৰিষদীয় সদস্য জিৰণ বসুমতাৰী উপস্থিত থাকে। গোসাইগাঁৱৰ পৰা আবু তাহিৰ শেখৰ প্ৰতিবেদন, ইণ্ডিয়া লাইভ। সকলোবোৰৰ বিৰুদ্ধে স্বাধীনভাৱে জীয়াই থকাৰ সপোন লৈ সংগ্ৰাম আৰম্ভ হৈছিল আৰু ইয়াৰ আৰম্ভণি কৰিছিল চিডু কানু আৰু চিডু মুৰ্মু আৰু কানু মুৰ্মু নামৰ দুগৰাকী, আৰু তেখেতসকল সংগ্ৰামত নিজৰ প্ৰাণ আহুতি দিছে। আজি এই দিনটোত তেখেতসকলক যুগমীয়া কৰাৰ মানসেৰে শ্ৰীৰামপুৰ অঞ্চলত থকা আমাৰ সান্থালী ভাইসকলে, সান্থালী বুদ্ধিজীৱীসকলে, সান্থালী বিভিন্ন দল সংগঠনৰ নেতৃবৃন্দই একত্ৰিত হৈ বহু বছৰৰ পৰা তেখেতসকলে এটা প্ৰতিমূৰ্তি বনোৱাৰ সপোন ৰচি আছিল আৰু ইয়াৰে আজি বাস্তৱায়িত কৰাৰ কাৰণে তেখেতসকলৰ প্ৰতিমূৰ্তি বনাবৰ কাৰণে আজি শুভাৰম্ভ কৰা হৈছে আৰু এই কাৰ্যসূচীৰে ইয়াত অংশ লৈছোঁ। আৰু ইয়াত অংশ লোৱাৰ জৰিয়তে আজি মই নিজকে গৌৰৱ অনুভৱ কৰিছোঁ যে অন্ততঃ স্বাধীনতা সংগ্ৰামী ব্যক্তিসকলৰ সুঁৱৰি তেখেতসকলে যুগমীয়া কৰা যি এটা জনগোষ্ঠীটোৰ মনত এটা বাস্তৱ কি সপোন আছিল, সেইটো বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত নিজকে এজন অংশীদাৰ হিচাপে ইয়াত অংশ ল'বলৈ পাই মই নিজকে সুখী হৈছোঁ। প্ৰভাৱ পৰিব, বহুত ভাল প্ৰভাৱে পৰিব, বেয়া প্ৰভাৱ নপৰে, কিয়নো আমি ৰায়মনাটো ছেভ কৰিবলৈ পাৰিছোঁ আকস্মিকভাৱে আমাৰ চিফ মিনিষ্টাৰৰ আশীৰ্বাদত। বিটিআৰ চৰকাৰৰ চেষ্টাত খুব কম সময়ৰ ভিতৰতে আমি নেশ্যনেল পাৰ্ক হিচাপে পালোঁ আৰু ইয়াক কেৱল মাত্ৰ নেশ্যনেল পাৰ্ক হিচাপে আমি কৰিব পাৰিছোঁ। আমাৰ ৰায়মনা অঞ্চলৰ ওচৰ চুবুৰীয়াত থকা যিমানখিনি জাতি জনগোষ্ঠী আছে তেওঁলোকৰ আৰ্থিক অৱস্থা, তেওঁলোকৰ ভাষা, সংস্কৃতি, ৰীতি নীতিটো চিৰযোগামী কৰিবৰ কাৰণে, যদিকে এটা ফৰেষ্ট যদি নাথাকে, এটা